মণ্ডপতে কইনা খৰিয়া আৰু দৰা খৰিয়াৰ প্ৰচণ্ড মাৰপিটত গুৰুতৰভাৱে আহত হৈ চিকিৎসালয়ত ভৰ্তি হ'ল দুই পক্ষৰ লোক। ঘণ্টা ঘণ্টা ধৰি কইনা খৰিয়াই আবদ্ধ কৰি ৰাখিলে দৰা পক্ষক। পিছত অৱশ্যে বিবাদথলীত আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি। কিন্তু কি ঘটিল এই আজব ঘটনা চাওঁ হওক। বিবাহথলী ৰূপান্তৰিত ৰণথলীলৈ। কামৰূপৰ বাইহাটা চাৰিআলিত মাৰপিট। কইনা খৰিয়া বনাম দৰা খৰিয়াৰ মণ্ডপতে হতাহতি। বাইহাটাৰ ভুমুলাহাটী গাঁৱত তীব্ৰ উত্তেজনা। যুগ্ম জীৱনৰ আৰম্ভণিতে আউল লাগিল দৰা কইনাৰ। হোমৰ গুৰি নাপালে কইনা আৰু দৰাৰ আত্মীয়ৰ লাগিল মাৰপিট। বিবাহ মণ্ডপত উত্তেজনা। সুৰাৰ ৰাগীত মাতাল হৈ একাংশ লিপ্ত হল হতাহতিত। আমি যিখিনি বুজি পালো, দৰাপক্ষৰে হওক বা কইনাপক্ষৰে হওক, যিখিনি মূল অভিভাৱক তেওঁলোকৰ কোনো দোষ নাই। মাজত হয়তো কোনোবা উশৃংখল যুৱক থাকিল, সুৰা পান কৰিলে, কৰি বুজাবুজিত ভুল হ'ল আৰু ভুল বুজাবুজিৰ পৰিণতিত সংঘাত সৃষ্টি হ'ল। মাৰপিটৰ পিছতেই অভিযোগ প্ৰতি অভিযোগত উত্তাল হ'ল বিবাহথলী। কইনা খৰিয়াৰ অভিযোগ, দৰাৰ সৈতে অহা বিবাহ যাত্ৰীয়ে বিদ্যালয়ত কৰিলে সুৰাপান। ভাঙি পেলালে বিদ্যালয়ৰ দুৱাৰ খিৰিকী। মানে এনেকুৱা কাজিয়া পেচাল কৰিছে আৰু দৰা ফালৰ মানুহে এই স্কুলখন চৰকাৰী স্কুল, এই স্কুলখনত মদ খাই আছে, পেণ্ডেলৰ বাহৰ পৰা থাকিছে, স্কুলৰ খিৰিকী ভাঙিছে। দৰা খৰিয়াৰ অভিযোগ, কইনাৰ আত্মীয়ই আক্ৰমণ কৰিছে গাড়ীত। বিবাহ যাত্ৰীৰ গাড়ীত কোবালে লাঠিৰে। মানুহখিনি ভাত তাত খালে, ওলাই আহিলে, ওলাই অহাৰ পিছত মানে আমাক খবৰ দিলে যে আমাৰ গাড়ীবিলাকত কোনোবাই কোবাই আছে। অবাঞ্ছিত ঘটনাৰ উত্তেজনা বিৰাজ কৰিলে পুৱা পৰ্যন্ত। এতিয়া এই অবাঞ্ছিত ঘটনাই যাতে দৰা কইনাৰ জীৱনত প্ৰভাৱ নেপেলায় তাৰে কামনা কৰিছে স্থানীয় বাসিন্দাই। অত্যাধিক সুৰাপানৰ বাবে আনন্দ নিমিষতে ৰূপান্তৰিত হ'ল বিভীষিকালৈ। আমিন গাঁৱৰ পৰা বিপুল ডেকা, DY 365।